মনত পৰিছে বহুদিনৰ আগেয়ে এটা শাৰী লিখিছিলোঁ। ভৰি ধুনীয়া আঙুলিকেইটাৰ পৰা সেই মুঠ খাই যোৱা তৃপ্ত চকুৰ পতালৈ 1,00,000 চুমাৰে উপচাই দিম আৰু দুয়ো ওৰে নিশা বহি থাকিম জোনাকৰ তাজমহলত। তাজমহল সজাই নহ'ল মোৰ, অঁকা হ'ল মাথো সেই চান্দনী চকৰ এখন হেৰুৱা ছবি। সকলোৱে পুণ্য কৰিবলৈ যায় গংগালৈ, মই প্ৰেম বিচাৰি যাওঁ যমুনালৈ, কানাই কদম আৰু ৰাধাৰ কাষলৈ। মনত পৰিছে পুৱতি নিশা যেতিয়া বহু দূৰ দৌৰি দৌৰি গৈছিলোঁ জণ্ডিছৰ হালধীয়া কেনভাছত জিলিকি উঠা এখন মুখ চাবলৈ। তেতিয়া মোৰ খোজবোৰত শুনিছিলোঁ পৃথ্বীৰাজ চৌহানৰ সেই দুৰন্ত ঘোঁৰাটোৰ খট 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 শব্দ, যি স্বয়ম্বৰৰ মাজৰ পৰা উঠাই লৈ আহিব প্ৰেয়সী সংযুক্তাক। মোৰ মৰমে লাহে লাহে জগাই তোলে পৃথিৱীৰ সকলো মৰমিক। যিখিনি নাপালো তাৰে মই দৰিদ্ৰ নহওঁ, আৰু যিখিনি দিলো তাৰে মই সমৃদ্ধ চহকী। আৰু এটা কথা, বয়স বুলি কোনো কথা নাই, এই জীৱন একেটাই, once forever।